मोर नाम तो हल हेलाल सिकदार बाड़ी हल 10 पाटू এটা আপনার পাই কেনে লাগিছে মোর এই মাটিখান পাই মোর বিরাট ভাল লাগিছে এবিলাক আগত সরকারক মুই একো পাওয়া নাই এবিলাক করি মুই একো করা নাই আমার একটু আগতে যেটো মানে মাটির পৰা আমি বঞ্চিত হৈছিল পাটাৰ পৰা যে আজি যেটো প্ৰভাৱ বড় আহাৰ পিছতে আমি যেটো এটা আনন্দিত হৈছে যে আমি যে কি হ'ব নহ'ব আমাৰ যেটো এটা মাটি নাথাকিলে তো মানুহ আৰু কিবা এটা চৰকাৰৰ পৰা যেটো কিবা এটা পাটাৰ কিবা প্ৰদান নকৰিলে আমি এইটো বিষয়লৈ মানে এটা অশান্তি বা এটা আমি দুঃখিত হিচাপে আছিলো কিন্তু আজি আমি ইমান আনন্দিত হৈছো যে আজি আমি যেটো মাটিৰ এটা মানে টাইটেল যেটো পাইছো আর কি আমাৰ এইটো আছে যে আমি এতিয়া যি হওক এতিয়া আমি শান্তি ভাবে মানে থাকিব পাৰো দিছিল লাগি আপনার এই কামৰ কাৰণে পইচা দিয়া নাই তেনেকুৱা পইচা দিয়া হেলাল সিকদার এনে আপনার মাটিকে কোনি সরকার দিছে সরকার কোনি দিছে মাটিটো দিছে মোক কি সরকার কইছে আপনার নাম আর ঠিকানাটো কব নেকি মোর নাম তো হল হেলাল সিকদার বাড়ি হল 10 পাটু এটা আপনার পাই কেনে লাগিছে মোর এই মাটিখান পাই মোর বিরাট ভাল লাগিছে ভাল লাগিছে কমন বড় কি কব রঞ্জিত বসুমতার কি কব মই বিরাট ভাল পাইছো হ্যাঁ আর যেবিলাক কাম আছে সেইবিলাক কাম যাতে করবার দেয় এটো মই ধন্যবাদ দিছো আগৰ সময়ত আপনার ইউটিউব পান আছিল একো পাওয়া নাই সেইবিলাক আগত সরকারক মই একো পাওয়া নাই সেইবিলাক কৰি মই একো কৰা নাই এতিয়া কৰ্মত বড় এতিয়া মই ইটো সাকসেস কৰি দিলে মই বিরাট ভাল পাইছো এটো কিমান সময় যুজিছিল আপোনালোকৰ এইটো মাটিৰ পাটাৰ পাওয়াৰ কাৰণে কিমান টাইম যুজিছিল মোটামুটি এক বছৰ মান হয় দিছিল এতিয়াহে পাইলো প্ৰমোদ বড় সময়ত আপোনালোক যেতিয়া প্ৰমোদ বড় দি পাইল হাগ্ৰামা মহিলা যেতিয়া সময় আছিল এই সময়ত আপোনালোক চেষ্টা কৰিছিল লাগে মাটিৰ পাটাৰ এতিয়া চেষ্টা কৰিছিল মই পোৱা নাই এতিয়াহে পাইলো এতিয়া পাই পিনি কিনে কিমান বিৰাট ভাল লাগিল কিমান জন পাইছে আপোনালোক মই 10 পাটত মই একা পাইছো কি বেলেগ মানুহ নাই আর মই আলাই পাইছো কলে পাইছো আপনার কিমান বিঘা আছে আপনার মাটিটো কিমান মাটি মানে 1 বিঘা মাটি দিছে কি কব ধন্যবাদ দিছো না আমি যি হোক আমার একটু আগতে যেটো মানে মাটিৰ পৰা আমি বঞ্চিত হৈছিল পাটাৰ পৰা যে আজি যেটো প্ৰভাৱ বড় আহাৰ পিছতে আমি যেটো এটা আনন্দিত হৈছে যে আমি যে কি হ'ব নহ'ব আমাৰ যেটো এটা মাটি নাথাকিলে তো মানুহ আৰু কিবা এটা চৰকাৰৰ পৰা যেটো কিবা এটা পাটাৰ কিবা প্ৰদান নকৰিলে আমি এইটো বিষয়লৈ মানে এটা অশান্তি বা এটা আমি দুঃখিত হিচাপে আছিলো কিন্তু আজি আমি ইমান আনন্দিত হৈছো যে আজি আমি যেটো মাটিৰ এটা মানে টাইটেল যেটো পাইছো আর কি এটো মানে এতিয়া আমি কব বিচাৰো বা আমি কব পাৰো যে এতিয়া আমি যি হোক এটো আমাৰ যেটো সরকারে এতিয়া মানে প্ৰদান কৰিছে এটো আমাৰ আশাটো বহুত বাঢ়ি গৈছে তো এটো আগন্তুক দিনত আমি আৰু এটো বাকি আৰু এনকাই কৰি আৰু বাকি যেটো আধুনিক কাম বিলাক আছে এটো ফিলফুল হ'ব আৰু এটা মানে কনফিডেন্ট আমাৰ এটো আছে যে আমি এতিয়া যি হোক এতিয়া আমি শান্তি ভাবে মানে থাকিব পাৰো আঠৰ বছৰ আপোনালোকে চেষ্টা কৰিছিল লাগে বিপিআৰ সময়ত আপোনালোকে চেষ্টা কৰিছিল লাগে মাটিৰ পাটাৰ কাৰণে হয় এইটো কাৰণে আগতে চেষ্টা কৰিছিল তাৰ মানে এতিয়া আমি যেটো আগত মানে যেটো মাটিতে মানে আমি বসবাস কৰি আছিলো যে আমি যি হোক এটো মাটি হলে এটা নিজৰ নামত ৰেজিষ্ট্ৰেচন হ'ব লাগে নহলে যদি
কেনেকুৱা যে চৰকাৰ আহিব বা পিছত কি হ'ব ইয়াৰ পৰা এভেকশ্যন হ'ব না কি ধৰণ মানে তেনেকুৱা মানে কৰি বেলেগ ইয়াৰ পৰা ক'ৰবাত পলাই যাব লগা হয় এইটো চিন্তা ভাৱনা কৰিছিলোঁ আগত যিটো তো কিন্তু এতিয়া মানে কনফিডেন্ট হিচাপত আমি ক'ব বিচাৰোঁ যে এতিয়া মানে তেনেকুৱা মানে যিটো আমি থাকিছোঁ আৰু এইটো এতিয়া মানে এইটোৰ পৰা আমি নিশ্চিতভাৱে মানে থাকিব পাৰোঁ আৰু আগন্তুক দিনত আমি যিটো চৰকাৰে আমাক মানে এইটো প্ৰদান কৰিছে আৰু আমি বহুত ডাঙৰ আশা ৰাখিছোঁ যে আৰু আমি বাকী যিটো আধৰুৱা কামবিলাক মানে আগুৱাই যাব পাৰিম আৰু এইটো আমি বহুত কাম বিলাক আমাৰ মানে ফিলফুল হ'ব বুলি আমি আশা ৰাখিছোঁ। পইচা দিছিল নেকি আপোনাৰ এইটো কামৰ কাৰণে? পইচা দিয়া নাই তেনেকুৱা পইচা দিয়া খৰচ লৈছে নেকি? আপোনাৰ যিখিনি আপোনাৰ মাটিৰ পাতা এতিয়া দিয়া গ'ল এইটো এই সময়ত আপোনাৰ ৰঞ্জিত বসুমতাৰী আপোনাৰ প্ৰমোদ বড়ো তেখেতসকলে কথা দি আপোনাৰ কথাটো ৰাখিছে। হয় আমি যিটো আমাৰ গোৰ্খা যিটো সাংগঠনিক আছে সংগঠন আছে মানে ষ্টুডেণ্ট ইউনিয়ন যিটো আছে তেখেতৰ পৰা আমি বহুত মেমৰেণ্ডাম আৰু যিটো আমাৰ মিটিং হয় সভা হয় তাত মানে আমি বহুত আগৰ মানে বহুত মোটামুটি আগৰ পৰাই মানে দি আছিলোঁ মানে মেমৰেণ্ডামটো যে আমি যিটো আমি পাব লগা কোটাৰ পৰা বঞ্চিত আছোঁ যে আমি এইটো পাব লাগে বুলি এইটো আমি বহুত মিটিঙত সভাত মানে আমি মেমৰেণ্ডাম বিলাক